হাই গাইজ, আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই ডাইৰেক্ট কেকৰ আইচিঙৰ পৰা। মানে কেক মই আইচিং কৰিব লৈছোঁ। বাকীখিনি ভালদৰে দেখিব নোৱাৰিলোঁ, মেইন বেচিক যোনখিনি আছিলে, কিন্তু বাকীখিনি ডেক'ৰেশ্যন যিমানখিনি পাৰোঁ আপোনালোকক এতিয়া দেখুৱাবলৈ চেষ্টা কৰিম, কিয়নো মই কিবা কামত বিজি হৈ আছিলোঁ আৰু ছাডেন এইটো কেকৰ অৰ্ডাৰ আহিছিলে। সেইটো কাৰণে মই বাকীখিনি কৰিব নোৱাৰিলোঁ ভিডিঅ'। ধুমাধুম কেকটো বনালোঁ, তাৰপিছত ভাবিলোঁ মই ভিডিঅ'টো বনোৱা নাই আজি, ইয়াৰ পৰা বনাব ষ্টাৰ্ট কৰি দিওঁ। মোৰ আইচিং কৰা চব হৈয়ে গ'ল বাৰু, কিন্তু জাষ্ট ডেক'ৰেশ্যনখিনি কৰিব আছে। কিন্তু ডেক'ৰেশ্যনখিনি মই কেনেকৈ কৰিছোঁ, কিদৰে কৰিছোঁ, সেইখিনি ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু তাৰ কাৰণে মই এয়া এটা পাইপিং বেগ লৈছোঁ আৰু ইয়াতে ধুনীয়াকৈ 2D নজল লৈছোঁ আৰু মই ক্ৰীম হোৱাইট আৰু পিংকৰ কম্বিনেশ্যন কৰি পেলাই এনেকৈ অলপ ডিজাইন দি কৰি ফুল বনাব লৈছোঁ। আৰু বাকীখিনি চাই থাকক, দেখাই আছোঁ। আৰু এইটো হ'ল আমাৰ কেকটো মই অলৰেডি মানে আইচিং কৰি মেলি চব কৰি আজৰি হ'লোঁ। মই এতিয়া জাষ্ট অলপ ওপৰত ডেক'ৰেশ্যন কৰিব বাকী আছিল, তাকে কৰিব লৈছোঁ। এতিয়া চাওঁ আহক মই কিদৰেনো কেকটো ডেক'ৰেশ্যন কৰিলোঁ। একচুৱেলি কেকটো মানে বহুত বেছি ছাডেনলি আহিছিলে। মানে ওচৰৰ বৰমাজনীয়ে কৈছিলে যে মোক এনেকৈ কেক এটা লাগে আৰু সোনকালে, কালি খবৰটোক পাহৰি গ'লোঁ, এতিয়া আহিছোঁ তই পাৰি দিবিনে নোৱাৰ। আৰু সেইটো সময়ত মই ক্ৰীমো মানে শেষ হ'ব হৈছিলে, মোৰ তাত একেবাৰে নাছিলেই। তথাপি মই ক'লোঁ যে মই টাউন যাব লাগিব, তাৰপৰা আনিব লাগিব নেকি, বাট অলপ আছিলে, কিন্তু সেইখিনি হৈ গ'ল। সেইকাৰণে মই ভিডিঅ' বনাব নহ'ল, বহুত উৎপাত হৈ আছিলে সেইটো টাইমত। মই ক্ৰীম আনিব যাওঁনে ভাবিলোঁ এইখিনি আঁতিব, পিছত জুখি কৰি চালোঁ যে এইখিনি আঁতি যাব ধুনীয়াকৈ। হাফ কেজি কেকৰ অৰ্ডাৰ আহিছিল যিহেতু। আৰু এইখিনি মই ধুনীয়াকৈ 2D নজল দি এনেই ফুল সৰু সৰু ষ্টাইল দি বনাই দিছোঁ। 2D নজল দি বহুত ষ্টাইল বনাব পাৰি, বাট মই এইটোৱে যোনটো চিম্পল আৰু ইজিলি পাৰোঁ সেইটোকে বনাই লৈছোঁ। আৰু আমাৰ ডেক'ৰেশ্যন কৰি প্ৰায়খিনি হৈছে, আৰু ওপৰত সৰু সুৰাকৈ এতিয়া চুগাৰ বল দি অলপ ডেক'ৰেশ্যন কৰি দিম, আৰু ইয়াৰ পিছতে আমাৰ কেকটো ফিনিছ হৈ যাব। আমাৰ কেকটো ৰেডি হৈ গ'ল, আৰু এতিয়া কেকটো ৰেডি হ'লেই নহ'ব, তাৰ কাৰণে বক্সটো ৰেডি কৰিব লাগিব। আৰু মই যিদৰে বক্সটোৰ শ্বেপ দি আছোঁ, বক্সটো একচুৱেলি চব দিয়ে থাকে, জাষ্ট কোণাকেইটা লগাব লাগে আৰু এনেকৈ বন্ধ কৰি দিব লাগে, বাছ হৈ গ'ল। আৰু ভাবিলোঁ সেইখিনিও আপোনালোকক অলপ দেখাই দিওঁ। কিছুমান সৰু সৰু টিপছে মানুহক হেল্পো হৈ যায়, সেইটো কাৰণে। আৰু ইয়াত নামটো লিখি দিলোঁ লাষ্টত, সেইটো আপোনালোকক দেখাব নহ'লে, ফণ্ডেণ্টৰ ওপৰত নামটো লিখিছোঁ গুণগুণ বুলি। আৰু এইটো আমাৰ কেক আছিল। ফিনিচিংটো মোৰ নিজৰে পচন্দ হৈছে, আপোনালোকৰ হৈছে নহৈছে নাজানো, হৈছে যদি কমেণ্ট কৰি জনাবচোন। মানে এনেকৈ ফিনিচিংবিলাক পাৰফেক্ট হ'লে মনটো বহুত বেছি ভাল লাগি যায়। আৰু ইমান উৎপাততো কেকটো বনাইছিলোঁ, তথাপিতো যে ফিনিচিং হ'ল মানে পাৰফেক্ট, তাৰ কাৰণে মনটো বহুত বেছি মোৰ ভাল লাগিছে। পেকিংটো কৰাৰ আগতে মই দুটামান ৰিলচ বনাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ। আৰু এনেকুৱা ধৰণৰ যদি ৰিলচ চাব বিচাৰে কেকৰ মানে ডেক'ৰেশ্যনৰ, মোৰ ইনষ্টাগ্ৰামত দি থোৱা আছে, আৰু আপোনালোকে তাতে চাব পাৰিব। তেতিয়া আজিলৈ বাই বাই।